নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনাক স্বাগতম জনালোঁ অল ৱৰ্ল্ডলৈ। বন্ধুসকল, বৰ্তমান অসমৰ পৰিবহণ আৰু জল পৰিবহণ বিভাগত 225টা বিভিন্ন পদ খালী হৈছে। এই ভিডিঅ'ত আপোনালোকক মই দেখুৱাম কেনেকৈ আপুনি মোবাইলৰ পৰাই এই পদসমূহত আবেদন কৰিব পাৰে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো আপোনাৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰক। বন্ধুসকল আহক তেতিয়াহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে বন্ধুসকল আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো আপুনি ওপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰত ওপেন কৰি লৈ আপুনি কি কৰিব, প্ৰথমতে ইয়াতে তিনিটা ডটত আপুনি ক্লিক কৰি ৰিকুৱেষ্ট টু ডেস্কটপ সাইটত আপুনি ক্লিক কৰি ল'ব। তাৰপিছতে ইয়াতে আপুনি টাইপ কৰিব slprbassam.in। মই বন্ধুসকল লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনতো দিয়া আছে, কোনো কথা নাই। তাৰপিছতে আপোনাৰ প্ৰথমতে লিখা আছে দেখিছেনে বন্ধুসকল, ৰিকুৱাৰমেণ্ট ভেৰিয়াছ পোষ্ট আণ্ডাৰ ট্ৰান্সপোৰ্ট ইণ্ডিয়ান এণ্ড ট্ৰান্সপোৰ্ট ৱাটাৰ বুলি লিখা আছে। ইয়াতে ছাইডতে লিখা আছে ক্লিক হিয়াৰ টু এপ্লাই, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে বন্ধুসকল ইয়াতে আপোনাৰ প্লিজ ডু নট এপ্লাই ইউজিং মোবাইল অৰ স্মাৰ্টফোনছ। ইয়াতে বন্ধুসকল আছে ভেৰিফাই ইয়ৰ মোবাইল নাম্বাৰ। প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো আপোনাৰ ভেৰিফাই কৰিব আহিছে। বন্ধুসকল ভেৰিফাই কৰিবলৈ ইয়াতে আপোনাৰ যোনটো সক্ৰিয় মোবাইল নাম্বাৰ সেইটো দিব, যিহেতু এইটো মোবাইল নাম্বাৰ আপোনাৰ আগলৈকে লাগিব পাৰে আৰু সেইটো কাৰণে। তাৰপিছতে বন্ধুসকল চিলেক্ট এন অপশ্যন, কেটেগৰীটো আপুনি চিলেক্ট কৰি ল'ব লাগে, যোনটো আপোনাৰ কেটেগৰী হয় সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছতে আহিলে বন্ধুসকল আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো তাৰপিছতে বন্ধুসকল হোৱাট ইজ যাতে এটা মেথছ দিছে, মেথছৰ এনচাৰটো আপুনি লিখি দিব। আপোনাৰ প্ৰত্যেকৰে বেলেগ বেলেগ আহে, মই দি দিলোঁ। তাৰপিছতে আহিলে বন্ধুসকল ছাবমিট বাটনত আপুনি ক্লিক কৰি দিব। ইয়াতে এটা OTP গৈছে আপোনাৰ মোবাইলটোলৈ, OTP গৈছে বুলি কৈ দিছে। OTPটো আপুনি ইয়াতে আপুনি টাইপ কৰি দিব। আহিব OTPটো, এইটো নেটৱৰ্কৰ কাৰণে হৈ থাকে, অলপ দেৰি লাগে পাৰে। আহিলে OTPটো। তাৰপিছতে বন্ধুসকল ইয়াতে ছাবমিট বাটনটোত আপুনি ক্লিক কৰি দিলে OTPটো মৰাৰ পিছতে দেখিলে আপোনাৰ ইণ্টাৰফেচটা অপেন হৈ আহিছে। ইয়াতে আপোনাৰ বেছিক ডিটেইলছ বিচাৰিছে। বেছিক ডিটেইলছত প্ৰথমতে কাষ্ট বিচাৰিছে বন্ধুসকল, কাষ্টটো অলৰেডি চিলেক্ট কৰা হৈ গ'ল। ইয়াৰ পিছতে আহিলে জেণ্ডাৰটো চিলেক্ট কৰিব আহিছে। আপোনাৰ জেণ্ডাৰটো আপুনি চিলেক্ট কৰি দিলে। ইয়াতে বাৰ্থ, ডেট অফ বাৰ্থ, আপোনাৰ জন্মৰ তাৰিখটো চিলেক্ট কৰিব লাগে। জন্মৰ তাৰিখটো চিলেক্ট কৰোঁতে বন্ধুসকল প্ৰথমতে আপোনাৰ যোনটো চন হয়, চনটো আপুনি চিলেক্ট কৰি ল'ব। চনটো তাৰপিছতে আপোনাৰ মাহটো চিলেক্ট কৰিব, যোনটো আপোনাৰ জন্মৰ মাহ হয়। তাৰপিছতে আপোনাৰ ডেটটো চিলেক্ট কৰি দিব। আৰু তাৰপিছতে আপোনাৰ দেখিলেনে তলতে আপোনাৰ জানুৱাৰী 2020 চনৰ জানুৱাৰী 1 তাৰিখত কিমান বয়স, কিমান মাহ হ'ল সেইটো টোটেল আহি গ'ল। ইয়াতে আপোনাৰ শিক্ষাগত অৰ্হতা বিচাৰিছে, তাৰপিছতে এডুকেশ্যনেল কোৱালিফিকেশ্যনত ইয়াতে আপোনাৰ শিক্ষাগত অৰ্হতাটো আপুনি চিলেক্ট কৰি দিলে। ইয়াত তাৰপিছত কৈছে বন্ধুসকল ডু ইউ অলছ' ৱান্ট টু এপ্লাই ফৰ গ্ৰেড 4। আপুনি চতুৰ্থ বৰ্গৰ কোনোবা পোষ্টৰ কাৰণে আপুনি যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত চিলেক্ট কৰি, যদি বিচাৰে য়েছ কৰিব, নিবিচাৰিলে ন' কৰিব। তাৰপিছতে বন্ধুসকল আছে ডু ইউ হেভ ডিপ্ল'মা ইন মেচিনিষ্ট ফ্ৰম ITI গভ ৰেকগনাইজড ইনষ্টিটিউট। যদি আপোনাৰ মেচিনিষ্টৰ কোনোবা ডিপ্ল'মা আছে য়েছ কৰিব, নাথাকিলে ন' কৰিব। তেনেকৈ যদি ফিটাৰৰ আছে য়েছ কৰিব, নাথাকিলে ন' কৰিব। তেনেকৈ ইলেক্ট্ৰিকেল ৱায়াৰমেনৰ যদি আছে তেনেকৈ থাকিলে য়েছ কৰিব, নাথাকিলে ন' কৰিব। আৰু বন্ধুসকল শেষত গৈ গো নেক্সটত ক্লিক কৰি দিব। এতিয়া আহিলে আপোনাৰ পোষ্ট প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব দিছে বন্ধুসকল। ইয়াতে 8টা পোষ্ট আছে, 8টা পোষ্ট আছে, কিন্তু ইয়াতে এটা 5টা দিছে, যিহেতু আমাৰ মেচিনিষ্ট, ফিটাৰ আৰু ৱায়াৰমেনৰ নাই। গতিকে আপুনি কোনটো প্ৰথমতে কৰিব বিচাৰে সেইমতে আপুনি চিলেক্ট কৰি যাব পাৰে, কোনটো প্ৰথমতে প্ৰিফাৰেঞ্চ দিব সেইমতে আপুনি চিলেক্ট কৰি কৰি গৈ থাকক, কোনটো প্ৰিফাৰেঞ্চ প্ৰথমতে দিয়ে, কোনটো শেষত দিয়ে। এনেকৈ চিলেক্ট কৰি লোৱাৰ পিছত বন্ধুসকল তলতে গো নেক্সট আকৌ ক্লিক কৰি দিয়ক। এতিয়া আহিলে আপোনাৰ পাৰ্চনেল ডিটেইলছটো ইয়াতে বিচাৰিছে, ইয়াতে আপুনি পাৰ্চনেল ডিটেইলছটো দি দিয়ক। ফাৰ্ষ্ট নেম, ইয়াতে আপোনাৰ নামটো লেখক।
তাৰপিছত মিডল নেম থাকিলে মিডল নেমত মিডল নেম লিখিব যদি তাৰপিছত লাষ্ট নেম ইয়াতে আপুনি টাইটেলটো লিখি দিব লাষ্ট নেমত তাৰপিছতে বন্ধুসকল ফাদাৰ নেমত আপোনাৰ পিতৃৰ নামটো লিখি দিব তাৰপিছতে মাদাৰ নেমত আপোনাৰ বন্ধুসকল মাৰ নামটো লিখি দিব তাৰপিছতে আছে অল্টাৰনেটিভ মোবাইল নাম্বাৰ আপোনাৰ যোনটো অল্টাৰনেটিভ মোবাইল নাম্বাৰ যদি দিব বিচাৰে আপুনি দি দিব পাৰে মই দি দিছোঁ তাৰপিছতে ইমেইল এড্ৰেছটো আপুনি দি দিব আপোনাৰ ইমেইল এড্ৰেছ আছে যদি আপুনি নিদিলেও কোনো ক'বলগীয়া নাই তাৰপিছতে আপোনাৰ বন্ধুসকল তলত ৰিলিজন চিলেক্ট কৰিবলৈ আহিছে ৰিলিজনটো চিলেক্ট কৰিব তাৰপিছতে নেশ্যনেলিটি ইণ্ডিয়ান চিলেক্ট কৰি ল'ব ইয়াতে আহিলে আপুনি যদি ৱেগাৰ ছেকশ্যনৰ হয় আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ হয় য়েছ কৰিব নহ'লে ন' কৰিব বন্ধুসকল যদি য়েছ কৰে আপোনাৰ কম্পিটেণ্ট অথৰিটিৰ পৰা যোনটো চাৰ্টিফিকেট পায় সেই চাৰ্টিফিকেটটো লাগিব ইয়াৰ পিছতে আহিলে বন্ধুসকল পাৰ্মানেণ্ট এড্ৰেছ আপুনি পাৰ্মানেণ্ট এড্ৰেছত চিলেক্ট কৰি লিখি যাব প্ৰথমতে ভিলেজ লিখিবলগীয়া হয় যিহেতু ভিলেজ লিখিব তাৰপিছত বন্ধুসকল পোষ্ট অফিচ লিখিব লাগে পোষ্ট অফিচ চিলেক্ট কৰিব পোষ্ট অফিচটো লিখি দিব তাৰপিছতে বন্ধুসকল পুলিচ ষ্টেচন লিখিব আপুনি এনেকৈ কণ্টিনিউ লিখি গ'লে হৈ যাব তাৰপিছতে বন্ধুসকল ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব ডিষ্ট্ৰিক্টতো তেনেকৈ লিখি দিব পাৰে আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট হয় তেনেকৈ আপুনি ইয়াতে ফিল আপ কৰি দিব বন্ধুসকল তাৰপিছতে শেষতে আপুনি পিনটো লিখি দিব আপোনাৰ যোনটো পোষ্টেল ইণ্ডেক্স নাম্বাৰ হয় সেইটো আপুনি ইয়াতে টাইপ কৰি দিব তাৰপিছতে বন্ধুসকল আহিল তলত আকৌ আপোনাৰ পোষ্ট অফিচটো লিখিব বিচাৰিছে ইয়াতে আপুনি পোষ্ট অফিচটো লিখি দিব ইয়াতে আকৌ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব বিচাৰিছে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'লে ইয়াতে পুলিচ ষ্টেচন চিলেক্ট কৰি ল'লে পিন কোডটো তেনেকৈ আপুনি চিলেক্ট কৰি দিয়ক টাইপ কৰি দিয়ক আকৌ পাৰ্মানেণ্ট এড্ৰেছটো উৰি গৈছিলে আকৌ টাইপ কৰি দিব তাৰপিছত তেনেকৈ লিখি যাব গেপ নোহোৱাকৈ লিখি যাওক বন্ধুসকল তাৰপিছতে পিন লেখক তাৰপিছতে তলতে আকৌ আপোনাৰ কৰেছপণ্ডেঞ্চ এড্ৰেছত সেইটো য়েছ হৈ আছে চাগে আপুনি ইয়াতে নেক্সট কৰি দিয়ক ইয়াতে হোৱা নাই ইয়াতে আপুনি আকৌ কৰেছপণ্ডেঞ্চ এড্ৰেছটো যদি একেই হয় একেই লিখিব নহ'লে বেলেগ লিখি দিব তাৰপিছত আহিলে ডিষ্ট্ৰিক্ট লিখিব তাৰপিছত বন্ধুসকল তলতে আকৌ ফিল আপ কৰিব আহিছে পোষ্ট অফিচৰ নামটো তাৰপৰা আকৌ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব আহিছে তেনেকৈ আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি লওক কোনটো ডিষ্ট্ৰিক্ট হয় তাৰপৰা আপোনাৰ পুলিচ ষ্টেচন চিলেক্ট কৰিব লাগে চিলেক্ট কৰি দিয়ক পুলিচ ষ্টেচনটো পিন কোডটো আকৌ মাৰি দিয়ক আপুনি তাৰপিছতে বন্ধুসকল ইয়াতে আপুনি গো নেক্সটত ক্লিক কৰি দিয়ক এতিয়া বন্ধুসকল ডকুমেণ্ট আপলোড কৰিব আহিছে সাইজ পাছপোৰ্ট সাইজ ফটো বিচাৰিছে 50 KB পৰা 450 KB এণ্ড সিগনেচাৰ 20 KB পৰা 100 KB হ'ব লাগিব সাইজ অল আদাৰ ডকুমেণ্ট শুড বি বিটুইন 100 KB পৰা 450 KB হ'ব লাগিব প্ৰথমতে পাছপোৰ্ট সাইজ ফটো আছে ইয়াতে ক্লিক কৰিব পাছপোৰ্ট সাইজ ফটোৰ কাৰণে তাৰপৰা আপোনাৰ ইয়াতে
ডকুমেণ্টত যাব ক'ত আছে আপোনাৰ এইটো যিহেতু আছে মোৰ পাছপোৰ্ট সাইজ ফটো আছে মই ইয়াতে সিলেক্ট কৰি থোৱা আছে মই এটা সিলেক্ট কৰি দিলোঁ পাছপোৰ্ট সাইজ ফটো ইয়াতে তাৰপিছত আহিলে সিগনেচাৰ আহিলে বন্ধুসকল সিগনেচাৰো তেনেকৈ আপুনি সিলেক্ট কৰি ল'ব সিগনেচাৰটো আপুনি সিলেক্ট কৰি ল'ব তেনেকৈ মই সিগনেচাৰটো অলৰেডি ক্ৰপ কৰি বনাই থোৱা আছে আপুনিও তেনেকৈ ক্ৰপ কৰি বনাই ল'ব তাৰপিছত আহিলে আপলোড SSLC এডমিট কাৰ্ড মানে আপোনাৰ ইয়াত এজ প্ৰুফ হিচাপে কিবা এটা বিচাৰিছে SSLC এডমিট কাৰ্ড নহ'লে বাৰ্থ চাৰ্টিফিকেট প্ৰথমতে আপুনি ইয়াতে ব্ৰাউজ কৰিলে SSLC এডমিট কাৰ্ড থাকিলে SSLC এডমিট কাৰ্ড দিব যিসকলৰ নাই তেখেতলোকে বাৰ্থ চাৰ্টিফিকেট দিব যোনটো গভৰ্ণমেণ্টৰ পৰা পোৱা যায় মই ৰেফাৰেঞ্চ নাম্বাৰটো দি পালোঁ ইয়াতে এডমিট কাৰ্ডটো ইয়াতে সিলেক্ট কৰি ল'ব ইয়াতে আপলোড ইউৰ মাৰ্ক চাৰ্টিফিকেট মাৰ্কশ্বিট বা চাৰ্টিফিকেট বিচাৰি আছে কোৱালিফিকেশ্যনৰ মিনিমাম কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট মাৰ্কশ্বিট বিচাৰি আছে গতিকে আপুনি ইয়াতে চাৰ্টিফিকেটটো দি দিব চাৰ্টিফিকেটটো মোৰ চাইজটো বেছি আছে থাকে মই মাৰ্কশ্বিটটো দি দিম বাৰু যিহেতু মাৰ্কশ্বিট বা চাৰ্টিফিকেট যিকোনো এটা বিচাৰিছে গতিকে মাৰ্কশ্বিটটো মোৰ লৈ লৈছে ইয়াতে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেটটো বিচাৰিছে তেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটটো আপুনি দি দিব ইয়াতে বন্ধুসকল তাৰপিছত আপুনি গো নেক্সট ক্লিক কৰি দিলে দেখিলেনে ইয়াতে এতিয়া আপোনাক সুধিছে ষ্টেপ 5ত ৰিভিউ ইউৰ এপ্লিকেশ্যন ফৰ্ম আপোনাৰ ইয়াতে আপোনাৰ যিখিনি হয় আপুনি ইয়াতে চিলেক্ট কৰি ল'ব কোনখিনি হয় নহয় তাৰপিছতে বন্ধুসকল ইয়াতে দেখি প্ৰিফাৰেঞ্চটো আপোনাক সেইমতে দেখাই দিছে আপুনি গোটেই ডকুমেণ্ট দেখাইছে তাৰপিছত বন্ধুসকল তলতে লিখা আছে ফাইনেল ছাবমিটত ক্লিক কৰিব আৰু বন্ধুসকল ইয়াতে যদি আপোনালোকৰ কিবা ভুল হৈছে আপুনি কাৰেকশ্যন কৰিব বিচাৰিছে গো প্ৰিভিয়াছত যাব আৰু যদি আপোনাৰ ফাইনেল ছাবমিট হয় তেতিয়াহ'লে আপুনি ফাইনেল ছাবমিটত ক্লিক কৰি দিব ইয়াতে কৈছে আৰ ইউ চিয়'ৰ টু ছাবমিট যদি ছাবমিট কৰিব বিচাৰে আকৌ ইয়েছটো ছাবমিট কৰি দিলে দেখিছেনে বন্ধুসকল আহি আছে এইটো নেটৱৰ্কৰ কাৰণে হৈ আছে বহুত শ্ল' হয় নেটৱৰ্কটো আৰু ছাৰ্ভাৰটো যিহেতু যথেষ্ট ট্ৰেফিক আছে চাগে সেইটো কাৰণে এনেকুৱা হৈ আছে যথেষ্ট ছাৰ্ভাৰটোও ডাউন হয় অলপ সময় ৰ'ব লাগিব এনেকৈ ৰৈ দিব অকণ সময় ডু নট ৰিফ্ৰেছ পেজ বাটন এনেকৈ আহি গ'ল বন্ধুসকল দেখিলেনে এটা এপ্লিকেশ্যন ফৰ দ্য ৰিকুৱাৰমেণ্ট এনেকৈ আহি গ'ল মোৰতো এনেকৈ মই এপ্লিকেশ্যন আইডিটো পাই গ'লোঁ তললৈকে গ'লোঁ তলতে প্ৰিণ্ট বুলি আছে নহয় বন্ধুসকল ইয়াতে প্ৰিণ্টত আপুনি ক্লিক কৰিলে ছেভ এজ PDF আপুনি কিমতে PDF কৰিব পাৰে তাৰপিছতে এই ছাইডত আছে PDFটোত আপুনি PDFত ক্লিক কৰি দিব ইয়াতে আপোনাৰ ক'ত ছেভ হ'ব আপুনি ক'ত চিলেক্ট কৰিব বিচাৰে ইয়াতে আহিলে তেনেকৈ ইয়াতে আপুনি তলতে আপুনি ছেভ কৰি দিলে আপোনাৰ এইটো ছেভ হৈ গ'ল বন্ধুসকল দেখিলেনে মোৰতো ছেভ হৈ গ'ল যদি আপুনি বিচাৰে ইয়াতে আপুনি এটা স্ক্ৰীনশ্বটো ৰাখি থ'ব পাৰে কোনো কথা নাই এপ্লিকেশ্যন আইডিটো লাগে গতিকে বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো আপোনাক যথেষ্ট উপকৃত কৰিলে